পৃথিৱীৰ কোনো পৰ্বতৰ উচ্চতা 15,000 মিটাৰতকৈ বেছি হ'ব নোৱাৰে, কাৰণ পৃথিৱীৰ যি গ্ৰেভিটি, এই গ্ৰেভিটিয়ে এনে হ'ব নিদিয়ে। পৃথিৱীৰ যি ৰোটেশ্যন অৰ্থাৎ আৱৰ্তন, সেই আৱৰ্তনৰ স্পীড বৰ্তমানৰ 9 ভাগৰ 1 ভাগো হ'লহেঁতেন, তেন্তে পৃথিৱীত কোনো গছ গছনি বা নেচাৰৰ সৃষ্টি নহ'লহেঁতেন। যদি নেচাৰৰ সৃষ্টি নহ'লহেঁতেন, তেন্তে পৃথিৱীত কোনো জীৱকুলৰ সৃষ্টি নহ'লহেঁতেন। পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব অৰ্থাৎ ডিষ্টেঞ্চ 83,333 কিলোমিটাৰতকৈ কম হ'লহেঁতেন, তেন্তে চন্দ্ৰই এই পৃথিৱীত এনে প্ৰলয়ংকাৰী তথা ভয়ানক ডেঞ্জাৰিয়াছ জোৱাৰৰ সৃষ্টি কৰিলেহেঁতেন, যাৰ ফলত মাউণ্ট এভাৰেষ্টেও পানীৰ তলত বুৰ গ'লহেঁতেন। আৰ্থ বা পৃথিৱীত যিমান খনিজ পদাৰ্থ আছে, যিমান নেচাৰেল ৰিচোৰ্চেছ আছে, সেইখিনি পৰিলে যিমান তাপ বা শক্তি উৎপন্ন হ'ব, সেইখিনি তাপ সূৰ্যই প্ৰতি ছেকেণ্ডত উৎপন্ন কৰিব পাৰে। পৃথিৱীৰ এইজ আনুমানিক 4.5 বিলিয়ন ইয়াৰ্ছ বুলি ধৰা হয়, আৰু পৃথিৱীৰ এইজ কেলকুলেট কৰিবলৈ ৰেডিঅ'মেট্ৰিক মেথড ইউজ কৰা হয়। আকাশত মৰা বিজুলী, এবাৰ মৰা বিজুলীত 1 বিলিয়ন ভোল্টলৈকে ইলেক্ট্ৰিচিটি থাকিব পাৰে। চ' ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। থেংক ইউ।